हावराघाटनि सेन्टाराव कार्बि आंलं अट'नमास काउन्सिलनि फारसेनिफ्राय हानि पाट्टा रानदों। कार्बि आंलं जिल्लानि हावराघाट विधानसभा बियाब सिंनि 12 नं फुल'नि काउन्सिल बियाबनि सेन्टार बाजारनि देंकिमु आफामाव कार्बि आंलं अट'नमास काउन्सिलनि रेभिनिउ बिफाननि जोहै फुल'नि लांहिन महामाया करकान्थि हावराघाट नमाति ससेंघेन्टा आरो लांफेर काउन्सिल बियाब सिंनि ट्राइबेल हारिनि सुबुंफोरनो हानि पाट्टा राननाय हाबाफारि जालाङो। कार्बि आंलं अट'नमास काउन्सिलनि हानि पाट्टा राननाय हाबाफारियाव गाहाय आलासि महरै कार्बि आंलं अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रंहांआ बाहागो लादोंमोन। बिथांजों लोगोसे कार्बि आंलं अट'नमास काउन्सिलनि बुंथिगिरि राजु टिस, हावराघाट विधानसभा बियाबनि एमएलए दरसिं रंहां, दिफु विधानसभा बियाबनि एमएलए बिद्या सिंह इंलें, बैथालांस' विधानसभा बियाबनि एमएलए रुपसिं तेरन, दिफु लकसभा बियाबनि बारग' एमपि हरेन सिंह बेमोनजों लोगोसे कार्बि आंलं अट'नमास काउन्सिलनि मावफुं सोद्रोमा आरो रेभिनिउ बिफाननि गुबुन गुबुन मावख'गिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं कार्बि आंलं अट'नमास काउन्सिलनि हा पाट्टा राननाय हाबाफारियाव बाहागो लानानै डक्टर तुलिराम रंहां आरो दरसिं रंहां मोनहा खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। আজি হারাঘাট এলএ কনষ্টিটুৱেঞ্চি 10,000কৈ ওপৰত 15,000 মান হ'ব। ইয়াত প্ৰথমে আমি ইয়াত মাটি পট্টা বিনামূলীয়া পট্টা দিছোঁ যে খিলঞ্জীয়া বসবাস কৰা কাৰ্বি আংলঙত বসবাস কৰা তেখেতসকলক দিছোঁ আৰু যিবিলাকৰ স্থানীয় বাসিন্দা ইয়াৰ সকলো জাতি জনগোষ্ঠীবিলাকক পাব। আগৰ পৰা যিটো কাৰ্বি আংলঙৰ যিবিলাক গঠন কৰিছে তেতিয়াৰ পৰা আছে, এতিয়াও আছে, ভৱিষ্যতত আছে, তেওঁলোকৰ কাৰণে সেই গোটেইখিনি মাটি পট্টা পাব। কিন্তু যিবিলাকৰ নতুনকৈ অহা, অথনি মই সভাতে কৈছোঁ, আজি কুকি মণিপুৰৰ পৰা অহা কুকিবিলাকক ইয়াত প্ৰায় 1000 মান মানুহে ইয়াত আহিছে বুলি কৈছে। প্ৰায় 500 পৰিয়াল মানুহবিলাকে ইয়াত আহিছে বুলিছে। তেওঁলোকৰ কাৰণে আমি এতিয়া কাৰ্বি ছাত্ৰ সন্থা আৰু কুকি গাঁৱলীয়া গামবুঢ়াসকল তেখেতসকলক মই মাতিছোঁ, বহি মই মাতিছোঁ। তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰি যাতে তেওঁলোকক ভালকৈ আমি বিদায় দিম, যাতে ইয়াত যাতে তেওঁলোকৰ নাথাকে। কাৰণ নতুনকৈ অহা মানুহবিলাকৰ যিটো মাইগ্ৰেণ্টছ যিবিলাকৰ নতুনকৈ আহিছে তেওঁলোকৰ কাৰণে ট্ৰাইবেল হ'লেও তেওঁলোকৰ ইয়াত স্থান নাই। খেৰণিটো যিটো চাৰ্থে ফাংচৌ মাটি যে বহুত দিনৰ পৰা তেওঁ আমাৰ কাৰ্বিৰ যিটো ফাংচৌৰ মাটি দখল কৰিছে, দখল কৰি হাইকোৰ্টৰ কেছ তেওঁলোকক দিয়া হৈছে। হাইকোৰ্টৰ কেছ দিয়াৰ পিছত চাৰ্থে ফাংচৌ হাইকোৰ্টৰ কেছ দিয়াৰ পিছত হাইকোৰ্টৰ ৰায়দান দিয়া হৈছে এইটো চাৰ্থে ফাংচৌৰ মাটি। কাৰণ গোটেইখিনি মাটি ডকুমেণ্টছ মাটি পট্টাৰ পৰা আৰম্ভ কৰি গোটেইখিনি ডকুমেণ্টছ চাৰ্থে ফাংচৌৰ হাততে আছে। তেওঁলোকৰ বেদখল কৰিছে, গতিকে আজি এভিকশ্যন কৰা হাইকোৰ্টৰ অৰ্ডাৰ মতে এভিকশ্যন কৰিছে। আৰু ছাৰ হাওৰাঘাটতো পিজিআৰ আছে সেইবোৰ কেতিয়া এইটো আমি আলাপ আলোচনাৰ মাজতে সমস্যাবিলাকৰ সমাধান কৰিম। ঠিক আছে। ডক্টৰ তুলিৰাম ৰংহাং নেতৃত্বত টিম কাৰ্বি আংলঙে যোৱা বৈঠালাংচত আৰু ডংকামুকাম দুই ঠাইত আৰু আজি চেণ্টাৰ বজাৰ ডেংকিমু আপামত বিনামূলীয়া পট্টা বিতৰণ। বিনামূলীয়া অৰ্থটো হৈছে কি, পট্টা পাবলৈ কাৰণে প্ৰিমিয়ামখিনি দিব নালাগে আৰু বিফাৰ্ম ইত্যাদি যিবোৰ সামান্য যিবোৰ খৰচা আছে সেইখিনি খৰচা নিদিয়াকৈ দুৰ্গম এলেকাত বসবাস কৰা ট্ৰাইবেল জনজাতীয়সকলে যি এতিয়ালৈকে পট্টা নোপোৱা তেনেকুৱা এটা পৰিয়ালসকলক পট্টা দিবলৈ কাৰণে যি সিদ্ধান্ত লোৱা হৈছিল সেই সিদ্ধান্ত মৰ্মে তিনিওটা ঠাইত এতিয়ালৈকে পট্টা বিতৰণ কাৰ্যসূচী সম্পূৰ্ণ কৰা হৈছে। আজি প্ৰায় 10,000ৰো উপৰি পট্টা দিবলৈ কাৰণে প্ৰস্তুত কৰিছে আৰু ঠিক তেনেদৰে ৰাইজেও সমাগম হৈছে। গতিকে এনেধৰণৰ মহৎ যিটো কাৰ্যসূচী বা এটা পবিত্ৰ কাৰ্যসূচী, যিটো কাৰ্যসূচীৰ যোগেদি দুখীয়া বা অশিক্ষিত বা পিছপৰা পৰিয়ালসকলে চাৰ্কুল অফিচত আহি
পতা পাবলৈ কাৰণে তেওঁলোকে বহুত কষ্ট হয়। তেওঁলোকৰ সেই ধৰণৰ শ্ৰেণীবিলাকক কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ চুদাম ৰঙাৰ নেতৃত্বত যি পদক্ষেপ লৈছে এই শলাগ ল'বলগীয়া। আৰু ইয়াত বিশেষকৈ আজি হাৰঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত MEC সমষ্টিবোৰ পৰিছে। সেই হিচাপত ময়ো এজন MLA হিচাপে বহুত ভাল পাইছোঁ, কাৰণ আমালোককো ৰাইজে পতাৰ পৰা ইত্যাদি বহুত ধৰণৰ অভাৱ অভিযোগ কথাবিলাক আমালোককো অৱগত কৰে। তাৰে ভিতৰত পতা আটাইতকৈ দৰকাৰী। পতা যিটো দিয়াৰ কাৰ্যসূচীৰ যোগেদি আমিও MLA সকলেও আনন্দিত পাইছোঁ। আমিও সুনাম ৰাইজৰ মাজত আমিও সুনাম এটা